হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভালনে? বিহু কেনেকুৱা চলিছে বাৰু আপোনালোকৰ? এতিয়া আজি আকৌ খুব ডাঙৰ বৰষুণ এজাক আহিলে, গতিকে খৰাহি এটা লৈ গৈছোঁ, প্লাষ্টিকৰ খৰাহি এটাত, যাতে এপাচি ছিঙিবলৈ পাৰোঁ। বৰষুণ দিছে নহয়, গেলি যাব, আনিবৰ কাৰণে গৈ আছোঁ। ইমান ডাঙৰ লাগিছে, ইমান ডাঙৰ লাগিছে। ৰাইজসকল, মোৰ এজোপা ভোট জলকীয়া ৰুইছিলোঁ আৰু বলকচোন মোৰ জলকীয়াজোপাৰ ওচৰলৈ আপোনালোকক লৈ গৈ আছোঁ। আজি বৰষুণ দিছে, বৰষুণ ইফালে মোৰ মানি প্লেণ্ট এজোপা একদম পৰি আছে। ডাঙৰ মানি প্লেণ্ট অমিতাতে বগাই আছিলে, এই গছকচোন এইজোপা ইমান ডাঙৰ। আৰু অমিতা গছজোপা বাগৰি পৰিলে। অমিতা গছজোপাতে মোৰ মানি প্লেণ্টজোপা তেনেই সৰুও আছিলে, এতিয়া গছজোপাতে বগাই ইমান ডাঙৰ ডাঙৰ পাত বাগৰি পৰিলে। ইয়াৰ বৰষুণত পানী হ'ল, দেখিছেনে বাৰীত পানী হ'ল। আৰু ভোট জলকীয়া এটা লাগি আছে যে, এইটো বৰষুণ পৰিলে গেলি যাব, গতিকে নতুন গছ এটাই মানে ডাঙৰ হৈ লাগিছে আৰু বাকীবোৰ ফুলি আছে। চাওকচোন, এই ফুলৰ কলিবোৰ দেখি বেয়াই লাগিছে। বৰষুণত এতিয়া ফুলবোৰ ৰয়নে নৰয়নে এতিয়া। সেইফালে এটা লাগি আছে, কিন্তু এই কিছুমান কলিয়াই আছে। এইফালে এটা মস্ত ডাঙৰ এটা পাতৰ তললৈ লুকাই আছে নহয়, সেই যে তলত এইফালে এটা, এইটো দেখাই নাছিলোঁ, এইটো এটা মস্ত ডাঙৰ আছে। আৰু ক'ত যে লুকাই আছে নহয়, গছজোপাই লুকুৱাই থৈছে, পাতবিলাক ডাঙৰ ডাঙৰ হৈ আছে নহয়। এতিয়া বাকী এই ফুলি থকা ফুলখিনিলৈহে বেয়া লাগিছে। আৰু এতিয়া বৰষুণত এতিয়া থাকেনে নাথাকেনে, মস্ত ডাঙৰ হৈছে এজোপা, দেখিছে ফুলবোৰ এতিয়া থাকেনে নাথাকে। আৰু বৰষুণ যে হঠাতে আহিলে নহয়, সেইফালে এটা ডাল বাগৰি পৰি আছে। লাগিলে এইজোপাই বহুত হ'ব আৰু। এতিয়া নি আছোঁ ৰাইজসকল। এতিয়া মোৰ পাচিটো আনিছোঁ, এপাচি যাতে এপাচি হয় আৰু। এয়া বৰষুণ পৰিলে বেয়াও হ'ব, গতিকে ছিঙি লৈ যাওঁ আৰু। ইমান ডাঙৰ ডাঙৰ দেখিছে। আৰু এইফালে তিতাকেৰেলা, জাতিলাও, কোমোৰা সকলোখিনি বগাই আছে। কুন্দুলি গছ, মানে সেইফালে ফুল ফুলিছেগৈ। বান্দৰে আহি জঁপিয়াই চব ভাঙি পেলাই নহয়। বান্দৰে জঁপিয়াই মই অমিতাজোপা বগৰাই এনেকৈ পেলালে নে, বান্দৰবোৰ উঠি জঁপিয়াই থাকে বাৰু, চববোৰ ভাঙিলে ডালপাত, কিন্তু এয়া বতাহে একেবাৰে পেলাই দিলে আৰু। ইমান ডাঙৰ, তুলি থ'ব লাগিব। মানি প্লেণ্ট বোলে ইমান ডাঙৰ ডাঙৰ হৈ গ'লে বোলে টকা আহে, চাইছোঁ সেইটো কাৰণে কাটি পেলাবলৈ বেয়া লাগিছে নহয়। কেতিয়াকৈনো মোৰ টকাখিনি আহে। বাৰিষাৰ পানী হ'লেই আমাৰ বাৰীত। দিলে ফুলবোৰ কি যে মৰহি যায় নহয়, তাৰ সুবাসো নাইকিয়া হয় আৰু একেবাৰে ঢেলা পৰি যায়, বগা হৈ যায়, কালাৰ নাইকিয়া হৈ যায়। এইফালে ৱালত লাগি আছে আৰু সেইখিনি তেজীবিলাক। আৰু অকণমান ডাল এইফালে হাউলি আহিছিলে, কাটি দিলোঁ, আৰু অলপ কাটিব লাগিব। ইফালে এজোপা ফুলি আছে, গেন্দা ফুল। এই গেন্দা ফুলৰ মহিমাবিলাক জানেনে বাৰু? গেন্দা ফুলৰ মহিমা একদম, যদি গুটিৰ পৰা যদি পেলাই দিয়া হয়, যিটো গছ গজে তেতিয়া এপহীয়া ফুল ফুলে। আৰু যদিহে গছটো কাটি পেলাই নি অন্য এজেগাত লগাই দিয়া হয়, তেতিয়া এই থপা ডাঙৰ গেন্দা ফুল ফুলে। এই ঘনচিৰিকাবোৰক দিছোঁ চাউল অকণমান খাবলৈ। কুকুৰা যিহেতু নাই, আৰু আহ বুলি মাতিলে চাউলকণ খাবলৈ ল মাৰি আহে। ইফালে সিফালে চৰাই চিৰিকটি, বৰষুণত একো এটা বস্তু নাপায় বুলি আৰু এনেকৈ চাউল দিওঁ, কেতিয়াবা ভাত দিওঁ। এয়া উৰি গৈছে, এতিয়া মই ভিতৰলৈ যোৱাৰ লগে লগে আহিব আৰু চাউল খাবলৈ কাৰণে। চোৱা, ছিঙি লৈ আহিলোঁ দুটা যে, গেলি যাব বৰষুণ পৰিলে। বাৰীত লগা জলকীয়াকেইটা ছিঙি আনিলোঁ। বৰষুণ পৰিছে যিহেতু গেলি যাব, খাবলৈ নাপাম। আৰু লাগিছে, এহালিহে লাগিছিলে দেই। এইটো প্ৰথমে লাগিছিলে, এইটো দ্বিতীয়তে লাগিছিলে। আৰু এতিয়া কিহৰ লগত খাম জানে? এইফালে মটৰ বনাই লৈছিলোঁ, মটৰৰ লগত মিহি মিহিকৈ কাটি দি এনেকৈ মটৰৰ লগত খাম, গৰম গৰম।
ইয়াৰ লগতে আছে, দেখিলে নহয়, ইয়াৰ লগতে ৰুটি বনাই থৈছোঁ আৰু অকণমান ভাতটো যাবৰ কাৰণে এখন হেতাখন এনেকৈ ৰাখি দিছোঁ চামুচ। একেবাৰে গাপ মাৰি থ'লে কি হয়, ৰুটিবোৰ ভেজভেজীয়া হৈ যায়, তাৰ ঘাম পানীখিনি তাতে আকৌ পৰি যায় নহয়, গাপ মাৰি থাকে। কোমল হয় ৰুটিটো, কিন্তু সেমেকা হৈ যায়। সেইটো কাৰণে এই চামুচখন দি ৰাখিছোঁ যাতে ইয়াৰ পৰা বায়ুখিনি বাহিৰ হৈ যায়, গৰমৰ ভাৱটো আঁতৰি যায়। এনেকৈ এডোখৰ ভোট জলকীয়া কাটি ল'লোঁ। ইয়াত দেখিছেনে মটৰ